নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল মই চৈতি আপোনালোকক চৈতি এণ্ড মমৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই মোৰ ফেচ ৱাছ শ্বেম্পু আৰু ক্ৰীমৰ ৰিভিউৰ বাবে এই ভিডিঅ'টো বনালোঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু ফ্ৰেণ্ডসকলৰ সৈতে শ্বেয়াৰ কৰিব। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আমি ফেচ ৱাছৰ ৰিভিউ কৰিম। এইটো হ'ল গুড ভাইবছৰ গ্ৰীণ টি পিউৰিফাইং ফেচ ৱাছ। এই ফেচ ৱাছটো অইলি ফেচৰ বাবে আছিলে আৰু এইটো বহুতেই ভাল। আপোনালোকে চাগে দেখিছে মোৰ ফেচটোৰ লগত আপোনালোকে দেখিব যে আগৰ ফেচখন কেনেকুৱা আছিল আৰু এতিয়া আপোনালোকে ভালদৰে চাব। এই ফেচ ৱাছটো ব্যৱহাৰ কৰাৰ পিছত খুবেই কম পিম্পল ওলাইছে আৰু বেছিভাগে ওলোৱাই নাই। তথাপি যিখিনি পিম্পলছ ওলাইছে সেইবোৰ ভিতৰত থকা লেতেৰাবোৰৰ বাবে কয় নহয় এখন হাতেৰে চাপৰি বজোৱা যেনেকৈ টান তেনেকৈ কেৱল ওপৰৰ পৰা লগালে আমাৰ পিম্পলছবিলাক ভাল নহয়। আমি আচলতে শৰীৰৰ ভিতৰৰ বেমাৰবিলাকত থাকিব নালাগে, তেতিয়াহে পিম্পলছবিলাক নহয়। চ' এই ফেচ ৱাছটো যদি আপোনালোকে ট্ৰাই কৰিব খোজে তেন্তে প্লিজ ট্ৰাই কৰি যাব। এইটো কোনো ছাইড ইফেক্ট নহয়, পিয়'ৰ হাৰ্বেল হয়। ফ্ৰম purple.com পৰা এই ফেচ ৱাছটো মই অৰ্ডাৰ কৰিছিলোঁ। যদিহে আপোনালোকে এই ফেচ ৱাছটো অৰ্ডাৰ কৰিব খোজে তেন্তে মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। এতিয়া এই ফেচ ৱাছটো অইলি ফেচৰ বাবে বহুত এফেক্টিভ হয় আৰু এনেকৈ বহুতো ফেচ ৱাছ আপোনাৰ স্কিন টাইপৰ পৰা আপুনি স্কিন টাইপটো দি পেলাই ফৰ্ম হয় এখন ফিল আপ কৰি দিব। এখন নহয়, আপোনাৰ ফেচটো কেনেকুৱা কি আছে কি নাই সেইবিলাক চব আপোনালোকে তাতে পাই যাব আৰু সেই হিচাপত আপুনি আপোনাৰ ফেচৰ হিচাপত তাতে দিয়াৰ পিছত আপোনালোকে এই আপোনাৰ নিজৰ ফেচৰ টাইপৰ ফেচ ৱাছ ক্ৰীম একফালৰ পৰা আপোনালোকক যি লাগে চব পাই যাব আৰু বেছি দামো নহয় তাতে। চ' আপোনালোকে সহজে তাতে কিনিবও পাৰিব। সেইটোলৈ মই এই ফেচ ৱাছটো কৈছোঁ। এই ফেচ ৱাছটো আছিলে পেৰাবিন, ক্ৰুৱেল্টি ফ্ৰী এণ্ড অলছ' আপোনালোকে ইয়াতে দেখিব পাৰে বহুতকেইটা দিয়া থাকে। মই আপোনালোকক ইয়াতে স্ক্ৰীণত ফটো দি দিম। চ' এতিয়া আহিলোঁ ক্ৰীমটো আছিলে এল'ভেৰা চুডিং ফেচ ক্ৰীম, পেৰাবিনছ, ছালফেটছ এণ্ড ক্ৰুৱেল্টি ফ্ৰী। এই ক্ৰীমটোও মোৰ মুখৰ ডাৰ্ক স্পটছবিলাক কমোৱাত খুবেই হেল্প কৰিছে। আৰু কথাটো হ'ল যে এইটো যিহেতু মই যেতিয়া এইবিলাক অৰ্ডাৰ কৰিছিলোঁ তেতিয়া বাই মিষ্টেকে মই এইটো অৰ্ডাৰ কৰি পাইছিলোঁ। চ' যদিহে আপুনি এইটো ইউজ কৰি চাব নিবিচাৰে তেন্তে প্লিজ এইটো নকৰিব। এল'ভেৰা হয়, কোনো ছাইড ইফেক্টটো মোৰ হোৱা নাই। মোৰতো আছিলে কিবা মেংগ' তেনেকুৱা কিবা এটা আছিলে মেংগ'ৰ। চ' মই সেইটোহে অৰ্ডাৰ কৰিব লাগিছিল, কিন্তু মই বাই মিষ্টেকে এইটো কৰিছোঁ। কিন্তু এইটো মোক বহুত হেল্প কৰিছে। খালি এটাই প্ৰব্লেম হৈছে যে যদি ক্ৰীমটো লগাওঁ মুখত তেতিয়া অইলি হয় আৰু অকণমান কলা দেখে। যদিহে এইটো আপোনাৰ বাবে একো নহয় তেন্তে আপুনি এইটো ক্ৰীম ব্যৱহাৰ কৰি চাব পাৰে। কোনো ছাইড ইফেক্ট নহয়, বহুত ভাল। দেখিছে মোৰ গোটেই ডাৰ্ক স্পটছবিলাক গুচি গৈছে। আপোনাক মই ওচৰৰ পৰা দেখাই দিওঁ। এইটো মোৰ ডাৰ্ক স্পটছবিলাক এই ক্ৰীমৰ সৈতে বহুত কম হৈছে। এতিয়া আহিম শ্বেম্পু। এইটো আছিলে গুড ভাইবছৰ ফ্ৰম purple.com গুড ভাইবছৰ জিঞ্জাৰ এণ্টি ডেণ্ড্ৰফ শ্বেম্পু, পেৰাবিনছ, ক্ৰুৱেল্টি ফ্ৰী। এই শ্বেম্পুটো ভালেই, কিন্তু আমি এইটো ব্যৱহাৰ কৰাৰ পিছত গোটাকৈ ডেণ্ড্ৰফবিলাক ওলাই আহে। সেইটোলৈ ভাল, কিন্তু সম্পূৰ্ণ চাফ কৰিব নোৱাৰে আৰু চুলিটো মোৰ ড্ৰাই কৰে। এইটো মই ৰিকমেণ্ড নকৰিম যে আপোনালোকে এইটো ব্যৱহাৰ কৰি চাওক বুলি। চ' যদিহে আপোনালোকে ব্যৱহাৰ কৰি চাব বিচাৰে তেন্তে এবাৰ নিজৰ চুলিৰ টাইপটো ভালদৰে চাই পেলাই ক্লিক কৰিহে আপোনালোকে নিজৰ শ্বেম্পু বা ক্ৰীম ফেচ ৱাছ যিয়ে নহওক আপোনালোকে অৰ্ডাৰ কৰিব, ভালদৰে চাই পেলাই। এতিয়া আহিম ৰ'জ ৱাটাৰ, মোৰ চবচে ফেভৰেট, খুবেই ভাল। ইয়াত কোনো ডিফেক্টিভ নাই। ৰ'জ টোনাৰ হয়, আপোনাৰ মুখখন গ্ল' কৰে। মই এই জাষ্ট ফেচটো ৱাছ কৰি পেলাই কেৱল এইটোৱে লগাইছোঁ, কাৰণ এতিয়া মোৰ ক্ৰীম শেষ হৈ গৈছে। গ্ল' টেনাৰ হয়, এলকহল, পেৰাবিনছ, ছালফেট, ক্ৰুৱেল্টি ফ্ৰী।
সো কোনো সাইড এফেক্ট নাই, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰে কোনো অইলি হোৱা নাই। আৰু এই ফেচ ৱাছ আৰু ক্ৰীম ব্যৱহাৰ কৰাৰ পিছত মোৰ মুখত খুজুতি হোৱা মানে খোজাইছিল, যেতিয়া যি পিম্পলছবিলাক ওলাবৰ কাৰণে খোজাই ন, তেনেকৈ কোনো খোজোৱা নাছিলে। তাৰপিছত ডাঙৰ পিম্পলছ ওলোৱা নাছিল আৰু ডাৰ্ক স্পটছ সৰু পিম্পলছ কম ওলাইছিল। যিমান পাৰে মানে নিজৰ ফেচখন ক্লিয়াৰ ৰাখিব আৰু বাৰে মুখত টাচ নকৰিব, তেতিয়া আপোনাৰ পিম্পলছ নিশ্চয় শেষ হৈ যাব। তেন্তে পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। থেংক ইউ ফৰ ৱাচিং। বাই বাই।